গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কেনেকুৱা খবৰ? আশা কৰোঁ সকলোৰে নিশ্চয় থাকি ভালে আৰু মোৰো বিশেষ বেয়া নহয়। আজি মৰ্ণিঙতে ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। আজি এই গা চা ধুই ক'ৰবাত যাম আৰু আপোনালোকক দেখাম ক'ত যাম, আপোনালোকেও চাই থাকিব। আজি শাওণ মাহৰ আজি প্ৰথম সোমবাৰ। আজি ভগৱানক দৰ্শনৰ নিমিত্তে এপাক ওলাই যাম আৰু ক'ত যাম, কি কথা ধুনীয়াকৈ দেখাই যাম আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু যিসকলে আজি সোমবাৰে আজি মন্দিৰলৈ যাব পৰা নাই, সেইসকলৰ বাবে ময়ে প্ৰাৰ্থনা কৰিম আপোনালোকৰ মংগলৰ নিমিত্তে। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, ক'ত যাম কি কথা ধুনীয়াকৈ দেখাই যাম আপোনালোকক। আপোনালোকৰ ভিডিঅ'টো চাই শেষত কমেণ্ট কৰিব নাপাহৰিব আপোনালোকক কেনেকুৱা লাগিছে ভিডিঅ'টো। তেনেহ'লে ব'লক, মই এতিয়া ধুনীয়াকৈ ড্ৰেছ পাতি কৰোঁ। মই ড্ৰেছটো কৰাই নাই অলৰেডি, মানে এনেই জাষ্ট আহি গা চা ধুলোঁ আৰু। তেনেহ'লে ব'লক, মই ভিডিঅ'টো আপোনালোকক আৰম্ভ কৰি লৈ যাম। গোটেই ওলোৱা ৰেডি হ'ল, চেণ্ডেল পিন্ধি যাম যিহেতু মন্দিৰলৈ যাম। বাকী লগৰ এজন আহিছে, তাৰ লগতে যাম বুলি ভাবিছোঁ। এতিয়া গামোচাখন হ'লে ভাল আছিলে, কিন্তু ইয়াত ফুলাম গামোচা নাই যে, উপায় নাই। তথাপিতো কৈছোঁ লগৰজনৰ আছে যদি এখন লৈ আহিব দিছোঁ মোৰ কাৰণে। চাওঁ কেনেকুৱা লাগে। আজি প্ৰথম সোমবাৰ, ভগৱানৰ নিমিত্তে এবাৰ ওলাই যাম। সকলোৰে মংগল কামনা কৰিম আৰু আহি থকা দিনবিলাক সকলোৰে কাৰণে যাতে সুখ সমৃদ্ধি লৈ আহে, তাৰ কাৰণে প্ৰাৰ্থনা জনাম। আৰু সকলোৰে মনৰ আশাবিলাক যাতে পূৰণ হয়, তাতে এবাৰ যাই ধুনীয়াকৈ দেখাম ক'ত যাম কি কথা। সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাব নাপাহৰিব যে কেনেকুৱা লাগিছে ভিডিঅ'টো। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু বেল আইকনটো দবাই থৈ দিব, তেতিয়াহে মই ভিডিঅ' বনালে সোনকালে আপোনাক তাত পাব। তাৰমানে আপোনাৰ বলক, মই এতিয়া ওলাই ৰখি আছোঁ, লগৰজনে আহিছে, ধুনীয়াকৈ তাত গৈ দেখাই দিম ধুনীয়াকৈ। এতিয়া মই বন্ধুজনক ৰখি আছোঁ, বন্ধুজনে আহি আছে বাইক লৈ। তাত এইটো আমাৰ পোহনীয়া কুকুৰ, চাওক কেনেকুৱা লাগিছে আপোনালোকে এবাৰ জনাব। মৰম লাগিছেনে? চাই লওক ইমান ধুনীয়া। আমাৰ যাবা, আমাৰ লগত যাবা? চাওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমাৰ লগৰবিলাকে ইতিমধ্যে গ'লে, মই যোৱা নাই। এতিয়া লাহে লাহে যাম, চাই থাকিব ভিডিঅ'টোত। আপোনাৰ গাঁও আছে দুবনলা কোনে ভিডিঅ' কৰি আছে নেকি? এনেই বাইক লৈ গৈ আছোঁ আমি। ইয়াৰ পৰা কিমান দূৰ হ'ব? ইয়াৰ পৰা 3 কিলোমিটাৰ। ইয়াৰ পৰা 3 কিলোমিটাৰ হ'ব।
এইটো মিৰ জুমলা না হা অঁ এইফালে মেঘালয় যাব পাৰি বিমলগুজি আহিলা আগে ভাগে আহি আছ ইয়াত আগতে আমাৰ বন্ধু বান্ধৱবিলাক চব আহিছে কিমান ভাই চেণ্ডেল ক'ত থলা হা তোৱাকে উঠাব আহিছোঁ আগতে গোটেইবিলাকক একবাৰ দেখাই যাওঁ আগতে গোটেইবিলাক আহিলাকে বিপুল গোটেইবিলাক আগতে আহিলা মত কৰি বিমলগুজি আমি আহিলো আগতে ফুলৰ কথা ভাবি আহিলো হাত এতিয়া গৈ আছোঁ মাছুম ভাই আৰু মই এইটো মন্দিৰ এই শিৱলিংগত ঢালিবলৈ গাখীৰ আনিছোঁ আৰু তাজা গাড়ী শিৱলিংগত গাখীৰ আৰু পানী ফুল চুল দৈ একবাৰ দিম ভগৱানে মংগল কৰক যাতে দকে আৰু মোৰ ফালে যিসকলে ভিডিঅ'টো চাই আছে তাৰ সেইসকলকো যাতে মংগল কৰি দিয়ে শিৱ মহাদেৱ বাবাই তেনেহ'লে বৰ্তমান শিৱ পূজাত যাওঁ অলপ দেৰিকৈ আপোনালোকক দেখাই দিম এতিয়া আৰু আমি মন্দিৰলৈ আহিছোঁ क्या है
पंडित जी कैसे है? এইটো দাদাই বৰ্মন দাই সেৱা কৰি আছে ভাল মানে মাৰবা বিমল গুজি হাই দে একবার ঐ বিমল গুজি আজি শাওনৰ সোমবাৰটো কি কাৰণত স্পেচিয়েল একবাৰ ক'বা নেকি হা শাওনৰ সোমবাৰটো কি কাৰণত স্পেচিয়েল আজিৰ দিনটো আজি দেৱাদেৱ মহাদেৱৰ জন্মৰ মাহটো অঁ আৰু তাৰ জন্ম বাৰটো হৈছে শাওণ মাহ মানে সোমবাৰে জন্ম হৈছিল অঁ মাহটো তাৰ জন্ম মাহ বাৰটোও তাৰ জন্মবাৰ আজি আৰু তাতে প্ৰথম সোমবাৰ আৰু এই আজিৰ দিনটোতে পাৰ্বতীৰ ঘৰতো মহাদেৱে গৈছিল নে নহয় আৰু আজিৰ দিনটোতে শিৱ বা এই বিষ পান কৰিছিল এই শাওণৰ মাহতে যিটো এই সাগৰ মন্থনত যিটো বিহ ওলছিল সেই বিহটো এই শাওণৰ মাহতে এই আমাক ৰক্ষা কৰাৰ কাৰণে গম পাইছা মহাদেৱৰ বিষয়ে অলপ কৈ দিয়া এতিয়া ধুনীয়াকৈ মহাদেৱৰ আমি কামাখ্যা মন্দিৰত আহিলোঁ মানকাছাৰৰ আহি ভালে লাগিল অঁ সকলোৱে আহিলোঁ মনটো ভাল লাগিছে আজি ৰাতিপুৱাই আহি সকলোৰে মনটো পবিত্ৰ পবিত্ৰ অনুভৱ হৈছে সকলোৰে যেন মংগল হয় মংগল হওক আৰু আমি ইয়াত মংগলৰ নিমিত্তে প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনালোকক আৰু মংগল কামনা কৰিছোঁ বিমল গুজি সকলোৰে বিষয়ে যাব মন যোৱা নাই এনেকুৱা ভাল লাগছে না আহি একে হয় বিমল একে আহি ভাল লাগছে না বেয়া লাগছে তুই কি অপু কি ক'বা বহুত ভাল বিপুল কি ক'বা আজি বম বম আহি কেনে লাগছে মম একদম বহুত ভাল লাগছে সঁচাকৈ একদম এই মন্দিৰটো কিমান পুৰণি 200 বছৰ তাতকৈ বেছি হ'ব পাৰে আৰু এইটো এনে শুনা মতে এইটো এটা মানে কামাখ্যা মন্দিৰত তাৰমানে গুৱাহাটী যিটো কামাখ্যা মন্দিৰ আছে ইয়াত চেম স্বৰূপ নেকি সেইটোৱে হয় মানে কামাখ্যা মাৰ যেনেকৈ বহুতো তাৰ যেতিয়া মানে সতী যেতিয়া মৰিলে তাৰপিছততো তাৰ অংগবিলাক বেলেগ বেলেগ ঠাইত পৰিছে পৰিছিল ইয়াতে এটা পৰিছিল ক'ব নোৱাৰোঁ মই গম নাপাওঁ ভালকৈ ইয়াতে কি কৰিছিল মানে তাৰ হেৰি আছে আৰু কিবা এটা মাৰ অংগ ইয়াত আছে অঁ সেইকাৰণে এইটো মন্দিৰতো মানে কামাখ্যা মন্দিৰ বুলি জনাজাত ইয়াত ন মানে এটা ৰজা আছিল তাৰ সপোন দেখালে যে মই এইটো মানে ইয়াত মন্দিৰ বনাই ইয়াত মই আছোঁ তাৰপিছত ৰজাটো মন্দিৰ বনাই দিয়ে আৰু এইটো বহুত পুৰণা মানে ক'ব গ'লে এই কামাখ্যা মন্দিৰ এইটো আৰু মানে গুৱাহাটীতো আৰু এইটো একেই একেই মানে সতীৰ মুঠতে কিবা এটা দেহৰ অংগ ইয়াতো পৰছিল তাৰমানে অভাৱমতে মানে জানামতে হয় সেইটো কাৰণে তাৰপিছত এইটো মন্দিৰটো বনালে আৰু সেইফালে আছে শিৱ মন্দিৰটো এনেকৈ যাব লাগে এইটো গেটখন এই গেটখনৰ এনেকৈ যাব লাগে শিৱ মন্দিৰটো আৰু আমি এতিয়া পূজা চূজা কৰিলোঁ ধুনীয়াকৈ সেৱা কৰিলোঁ ভালকৈ আৰু সকলোৰে মংগলৰ নিমিত্তে এবাৰ সেৱা কৰিলোঁ আৰু আমাৰ ঘৰৰ পৰিয়ালৰ লগতে আপোনালোকৰ পৰিয়ালতো যাতে সুখ শান্তি সমৃদ্ধি গোটেই কঢ়িয়াই আনক মহাদেৱ শিৱ বাবাই আৰু আশা কৰোঁ সকলোৰে মনৰ কামনাবিলাক পূৰ্ণ হওক ময়ো আপোনালোকৰ কাৰণে ইয়াত সেৱা জনাইছোঁ আপোনালোকৰ যিবিলাক সপোন আছে সেই সপোনবিলাক বাস্তৱত পৰিণত হওক আৰু নাচোনৰ তোমাৰো সপোনটো যাতে সোনকালে পূৰণ হওক হয়নে নহয় হ'ব সকলোৰে হ'ব সময় আহিলে সকলোৰে হয় কিবা ক'বা নেকি সকলোৰে দায়িত্ব থেংক ইউ তেনেহ'লে আজি ইয়াৰ পৰা আমি যাওঁ বিদায় লওঁ তেনেহ'লে আজিলৈ ইমানতে হওঁ বাই বাই নাকি